নাম্বার 9 I agree dash you agree মানে কি সন্মত হোৱা কাৰবাৰ কথাত একমত হোৱা বা সন্মত হোৱা agree মানে সন্মত হোৱা এটা সন্মত হলে কি হ'ব যে I agree dash you তোমাৰ লগত মই সন্মত হৈছো গতিকে কি হ'ব যদি লিভিং বস্তুটো হয় মানে কোনো মানুহ হলে মানুহৰ লগত সন্মত হলে কি হ'ব এগ্ৰিৰ পিছত সদায় উইথ প্ৰিপজিশন বহে সদায় মনত ৰাখিব যদি মানুহবাচক শব্দ থাকে মানুহবাচক মানুহ থাকিলে বা লিভিং বস্তু থাকিলে কি হ'ব এগ্ৰিৰ পিছত উইথ বহে এটা চাব I agree মই সন্মত হৈছো বা হওঁ dash you মানে তুমি মানুহ এইজন মানুহ এইটো উইথ বহিব এইটো চক যে I agree with you মই তোমাৰ লগত সন্মত হৈছো যেহেতু তুমি এজন মানুহ সেই কাৰণে তাৰ পিছত চক I agree dash him মই তেওঁৰ লগত সন্মত হৈছো যে মানুহ তেওঁ মানে মানুহ এইটো উইথ I agree with him মানুহবাচক শব্দ থাকিলে সদায় কি বহিব উইথ বহিব টু নবহে বা I agree with her মই তাইৰ কথাত সন্মত হৈছো এইটো হার যদি হার থাকে উইথ বহিব যে মাই সিস্টার যে মোৰ বাইদেউৰ লগত বা মোৰ ভণ্টিৰ লগত মই সন্মত হৈছো I agree with my sister I agree with my father I agree with Ram I agree with Rohim I agree with Karim ইত্যাদি ইত্যাদি যদি মানুহবাচক শব্দ থাকে মানুহ থাকিলে কি বহিব এগ্ৰিৰ পাছত উইথ বহে এটো একদম মোস্ট ইম্পৰ্টেন্ট কথা মানুহ থাকিলে কিন্তু সদায় যতেই আপোনালোকে ব্যৱহাৰ নকৰক কিয় মানুহবাচক শব্দ থাকিলে মানুহবাচক শব্দৰ আগত সদায় উইথ বহিব উইথ মোস্ট ইম্পৰ্টেন্ট লিখি লওক আৰু জীৱনত পাহৰি নাযাব মানুহৰ নাম থাকক বা মানুহবাচক শব্দ থাকক তেতিয়া কি হ'ব সদায় এগ্ৰিৰ পাছত উইথ বহিব মোস্ট ইম্পৰ্টেন্ট কথা নেক্সট প্ৰশ্ন তাৰ পিছত চাব I cannot agree dash your proposal I cannot agree dash your proposal এবাৰ কি ক'লে যে মানুহ বুলি নাই কয় your proposal তোমাৰ প্ৰস্তাৱত I cannot agree মই সন্মত হ'ব নোৱাৰো dash your proposal তোমাৰ proposal তোমাৰ প্ৰস্তাৱ তোমাৰ proposalত মই কি হ'ব নোৱাৰো agree হ'ব নোৱাৰো সন্মত হ'ব নোৱাৰো গতিকে এটো মানুহ নহয় you নহয় your proposal তুমি নহয় তোমাৰ প্ৰস্তাৱ গতিকে তোমাৰ প্ৰস্তাৱ কি হ'ব নন লিভিং যে এটো বস্তুটো কি নন লিভিং এটো জীবিত বস্তু নহয় এটো প্ৰস্তাৱ থিং বস্তু হয় না নহয় গতিকে প্ৰস্তাৱ হলে কি হ'ব I cannot agree to your proposal এইটো to your proposal মই তোমাৰ প্ৰস্তাৱত কি হ'ব নোৱাৰো agree হ'ব নোৱাৰো সন্মত হ'ব নোৱাৰো গতিকে নেক্সট চাও I cannot agree dash your suggestion মই তোমাৰ পৰামৰ্শত সাজেশনক পৰামৰ্শটো মই কি হ'ব নোৱাৰো সন্মত হ'ব নোৱাৰো এইটো মানুহ নহয় সাজেশন হে তুমি নহয় তোমাৰ সাজেশন এইটো to your suggestion I cannot agree dash your opinion তোমাৰ opinion মতামত তত মই সন্মত হ'ব নোৱাৰো to এইটো I cannot agree dash your views তোমাৰ ভিউত মই কি হ'ব নোৱাৰো সন্মত হ'ব নোৱাৰো to হয়নে I cannot agree dash your plan তোমাৰ প্লানত তোমাৰ পৰিকল্পনা তোমাৰ আচনিত মই কি হ'ব নোৱাৰো agree হ'ব নোৱাৰো to হয়নে I cannot agree dash your advice তোমাৰ এডভাইসত উপদেশটো মই কি উপদেশত মই কি হ'ব নোৱাৰো agree হ'ব নোৱাৰো সন্মত হ'ব নোৱাৰো to your advice এতিয়া চাওক কৰবাত উইথ বহিছে কৰবাত কি বহিছে টু বহিছে অৰ্থাৎ মানুহবাচক শব্দ থাকিলে এগ্ৰিৰ পিছত উইথ বহে আৰু মানুহবাচক শব্দ নাথাকি অন্য বস্তু থাকিলে যেনে প্ৰপ'জেল সাজেশন অপিনিয়ন ভিউজ প্লান এডভাইস আদি নন লিভিং বস্তু থাকিলে কি বহিব যে এগ্ৰিৰ পিছত সদায় টু প্ৰিপজিশন বহে এইখিনি আপোনালোকে বহিত মই মুখেৰে কোৱা কথাখিনি আপোনালোকে বহিত এই নিয়মবোৰ তন্নতন্নকে লিখি লওক আৰু ভিডিওটো যদি স্কিপ কৰি চাইছে তেন্তে মাথা মুণ্ড একো বুজি নাপাব মাথা মুণ্ড একো বুজি নাপাব আৰু বেয়া কমেন্ট কৰি আপুনি উলাই গুছি যাব যে এইজনে কি গাইছে বই একো বুজি পোৱা নাই এই ধৰণে গুছি যাব গতিকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে যদি আপুনি ওয়াচ কৰে আৰু নিয়মবোৰ যদি লিখি লয় যে মই ভাবো আপুনি এই ভিডিওৰ পৰা বহুত উপকৃত হ'ব নম্বৰ 10 ডন্ট be angry dash me এতিয়া don't be মানে নহবা বা নকৰিবা angry মানে খং কৰা don't be angry খং নকৰিবা dash me মোৰ প্ৰতি বা তুমি মোৰ ওপৰত খং নকৰিবা angry মানে হৈছে কি খং কৰা angry অথনি পাইছিলো কি agree পাইছিলো অথনি পোৱাটো কি agree মানে সন্মত হোৱা কিন্তু এইটো হল angry মানে খং কৰা এতিয়া কৈছে যে don't be angry dash me মানে মোৰ ওপৰত মই মানুহ এটো কি লিভিং থিংস বা এটো হল কি জীবিত বস্তু বা মানুহবাচক শব্দ থাকিলে অথনি যিদৰে কি হৈছিলে এগ্ৰিৰ পিছত উইথ বহিছিলে ঠিক একেদৰে কি হ'ব এংগ্ৰি থাকিলেও
এংগ্ৰিৰ পাছতো কি হ'ব উইথ প্ৰিপজিশ্যন বহিব যদি ইয়াত কি থাকে মানুহবাচক শব্দ থাকে পাছফালে এইটো মি মানে মই মানে মানুহ থাকিলে কি হ'ব এংগ্ৰিৰ পাছত উইথ প্ৰিপজিশ্যন বহিব এইটো উইথ এইটো চাওক উইথ যে ডোন্ট বি এংগ্ৰি উইথ মি মোৰ ওপৰত তুমি খং নকৰিবা মোক তুমি খং নকৰিবা এইটো মানুহবাচক শব্দ থাকিলে তাৰপিছত চাওক হি ইজ এংগ্ৰি ডেছ হিজ নটি চিষ্টাৰ হি ইজ এংগ্ৰি তেওঁৰ খং উঠিছে বা তেওঁ খং কৰিছে কাৰ ওপৰত বুলি কওঁতে হিজ নটি চিষ্টাৰ তেওঁৰ দুষ্ট ভনীয়েকৰ ওপৰত বা দুষ্ট বায়েকৰ ওপৰত এইটো চিষ্টাৰ মানে ভনীয়েক বা বায়েক কথাটো বুজি পাইছেনে যে হিজ নটি চিষ্টাৰ মানে তেওঁৰ দুষ্ট চিষ্টাৰ ভনীয়েক বা বায়েকৰ ওপৰত তেওঁ কি হৈছিলে খং কৰিছিলে এইটো মানুহ চিষ্টাৰ কোন নটি চিষ্টাৰ মানে দুষ্ট বায়েক গতিকে দুষ্ট বায়েক হ'লে বা ভনীয়েক হ'লে কি হ'ব যে মানুহ হয় নহয় মানুহ হ'লে কি বহিব এইটো উইথ মি চিষ্টাৰ ব্ৰাদাৰ যিমান মানুহবাচক শব্দ থাকক বা ৰাজু ৰাম ৰহিম যি নাম নাথাকক কিয় মানুহ থাকিলে লিভিং থিংছ থাকিলে কি হ'ব এংগ্ৰিৰ পাছত উইথ প্ৰিপজিশ্যন বহে মানে এগ্ৰি উইথ এংগ্ৰি উইথ এগ্ৰিৰ পাছতো উইথ প্ৰিপজিশ্যন বহিব যদি মানুহবাচক শব্দ থাকে আৰু এংগ্ৰিৰ পিছতো কি হ'ব উইথ প্ৰিপজিশ্যন বহিব যদি তাৰ পিছত মানুহবাচক শব্দ থাকে নিয়মটো একেটাই এংগ্ৰি আৰু এগ্ৰিৰ কিন্তু ইয়াৰ পিছত এইটো চাব কি আছে এইটো যে হি ইজ এংগ্ৰি ডেছ মাই ফেইলাৰ হয়নে হি ইজ এংগ্ৰি তেওঁৰ খং উঠিছে বা তেওঁ খং কৰিছে ডেছ মাই ফেইলাৰ মই ফেইলাৰ হোৱাত মই ফেইলাৰ মানে কি অকৃতকাৰ্যতা মানে ফেইলাৰ হোৱাৰ কাৰণে মই অকৃতকাৰ্য হোৱাৰ কাৰণে বা মোৰ অকৃতকাৰ্যতাত তেওঁ কি কৰিছে এংগ্ৰি হৈছে কাৰ ওপৰত হৈছে মোৰ ওপৰত নাই হোৱা মোৰ ফেইলাৰৰ ওপৰত হৈছে গতিকে হি ইজ এংগ্ৰি এট মাই ফেইলাৰ এইটো এট বহিব কি বহিব এট মানে এইটো নন লিভিং থিং এইটো বুজি পাইছেনে ইয়াত উইথ বহিছে কাৰণ মি হৈছে লিভিং থিং বা ইয়াত উইথ বহিছে কিয় বহিছে কাৰণ এইটো হৈছে নটি চিষ্টাৰ কোন এইটো লিভিং থিং জীৱিত বস্তু বা মানুহ সেইকাৰণে উইথ মানুহবাচক শব্দ থাকিলে উইথ বহিলে কিন্তু ইয়াত কি হৈছে যে মাই ফেইলাৰ মোৰ অকৃতকাৰ্যতা মোৰ বিফলতা যে মোৰ বিফলতা হোৱাৰ কাৰণে এইটো হৈছে ফেইলাৰ মানে বিফলতা গতিকে কি হৈছে এংগ্ৰি এট একেদৰে কি হৈছে হি ইজ এংগ্ৰি ডেছ হিজ বিহেভিয়াৰ এইটো চাওক বিহেভিয়াৰ কেৰেক্টাৰ কণ্ডাক্ট মিছকণ্ডাক্ট এইবোৰ যিবোৰ চৰিত্ৰবাচক শব্দ যে বিহেভিয়াৰ কেৰেক্টাৰ কণ্ডাক্ট মিছকণ্ডাক্ট এইবোৰ যদি যিমানবোৰ চৰিত্ৰবাচক শব্দ থাকিব বাকীবোৰৰ ক্ষেত্ৰত এইটো হ'ল বিহেভিয়াৰ এইটো কণ্ডাক্ট বা এইটো মিছকণ্ডাক্ট কেৰেক্টাৰ এইবোৰ হৈছে চৰিত্ৰবাচক শব্দ আৰু বাকী চৰিত্ৰবাচক শব্দ থাকিলেও কি বহে এংগ্ৰিৰ পাছত এট প্ৰিপজিশ্যন বহে এইটো এট এংগ্ৰি এট এই চবত এট বহিব এইটো এট এংগ্ৰি এট বুজিছেনে হি ইজ এংগ্ৰি এট হিজ বিহেভিয়াৰ হয়নে হি ইজ এংগ্ৰি এট হিজ কণ্ডাক্ট বা হি ইজ এংগ্ৰি এট হিজ মিছকণ্ডাক্ট হয়নে বা হি ইজ এংগ্ৰি এট কেৰেক্টাৰ এনেকুৱা কেৰেক্টাৰ বিহেভিয়াৰ কণ্ডাক্ট আদি চৰিত্ৰবাচক শব্দ থাকিলে কি বহে যে এংগ্ৰিৰ পাছত এট প্ৰিপজিশ্যন বহে কিন্তু যদি এইবোৰ ফেইলাৰ বিহেভিয়াৰ কেৰেক্টাৰ কণ্ডাক্ট মিছকণ্ডাক্ট এইবোৰ নন লিভিং থিঙক বাদ দি যদি কিবোৰ লিভিং থিংবোৰ থাকে মানে জীৱিত বস্তু বা মানুহবাচক শব্দ থাকিলে আকৌ কি বহিব যে এংগ্ৰিৰ পাছত উইথ প্ৰিপজিশ্যন বহিব মানে এই উইথ বহাটোৰ নিয়মটো কি যদি এগ্ৰিৰ ক্ষেত্ৰতো এগ্ৰি থাকিলেও মানুহবাচক শব্দত পাছত থাকিলে এগ্ৰিৰ পাছত অৰ্থাৎ সন্মত হোৱা অৰ্থত কি বহে উইথ প্ৰিপজিশ্যন বহে আৰু একেদৰে কি হয় এংগ্ৰি থাকিলেও এংগ্ৰি মানে খং কৰা এংগ্ৰি থাকিলেও মানুহবাচক শব্দ থাকিলে কি হয় তাতো উইথ প্ৰিপজিশ্যন বহে মানে নিয়মটো প্ৰায় একেটাই গতিকে আপোনালোকক কি কৰিছোঁ মই যে প্ৰিপজিশ্যনৰ ক্ষেত্ৰত আমি ৰুলছসমূহ কেনেকৈ ফ'ল' কৰিব লাগে প্ৰপাৰ ৰুল কোনটো ৰুলৰ মতে কেনেকুৱা ধৰণৰ বাক্যত কেনেকুৱা ধৰণৰ প্ৰিপজিশ্যন বহে সেইটো মই আপোনালোকক আজি